গুড মৰ্ণিং বন্ধু বান্ধৱী সকল। বাবুদাৰ মাজুলী গাভৰু গানটো চবেই শুনি আছে, ফেচবুকে পাইছে, নিউজতো পাইছে। তেওঁ অসমীয়া সংস্কৃতিক তেওঁ আঘাত সানিছে, সেইটো সকলোৱে জানে। কাৰণ তেওঁ ভুল কাম কৰিছে। হয়, তেওঁ গানটো ৰিলিজ দিয়াৰ আগত তেওঁ ক্ষেত্ৰ অধ্যয়ন কৰিব লাগে, মাজুলীৰ বিষয়ে জানিব লাগে কি কি হয়, সত্ৰ নগৰীত কি হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰি থৈ যায় ইমান ধুনীয়া সত্ৰ, ইমান অসমীয়া সংস্কৃতিক ইমান ওপৰলৈ লৈ গৈছিল শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱে। তেওঁলোকৰ কথাখিনি ভাবিব লাগিছিল আৰু তেওঁ সত্ৰৰ বিষয়ে জানিব লাগিছিল। তেওঁ তাতকৈ মাজুলীকৈ ক্ষেত্ৰ অধ্যয়ন কৰিব লাগিছিল। কাৰণ ক্ষেত্ৰ অধ্যয়ন নকৰিলেতো মাজুলী ক্ষেত্ৰ অধ্যয়ন নকৰিলে তেওঁ গানটো সত্ৰ কি পৰিস্থিতি হৈছে, কেনেকৈ হৈছে তো কোনো গমেই নাপাব। সেই বাবুদাৰ ভুল হৈছে। বাবুদা এজন জনপ্ৰিয় শিল্পী, প্ৰতিষ্ঠাপ্ৰিয় শিল্পী। তেওঁ কোনো হিট হ'বৰ কাৰণেতো কোৱা নাই, কিন্তু তেওঁ ভুল কৰিছে, এইটো হয়। তেওঁ অসমীয়া সংস্কৃতিৰ বিষয়ে জানিব লাগিছিল যে তেওঁ এনেকৈ প্ৰমাণ কৰিলে বহুত ডাঙৰ কথা হ'ব। আৰু ভিডিঅ'টো ৰিলিজ কৰাৰ আগত বয়োজ্যেষ্ঠসকলক সুধিব লাগিছিল ভিডিঅ'টো শুদ্ধ হৈছে নে ভাল হৈছে নাই হোৱা, এই কথা সুধিব লাগে। কাৰণ এনেকুৱা এটা গান যে এখন ঠাইক ৰিপ্ৰেজেণ্ট কৰিব বা এখন দেশক, অসমক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে কি কৰিব লাগে, কি নকৰিব লাগে, তেওঁ সুধিব লাগে মানুহক সুধিলে ভাল। কাৰণ তেওঁতো লাজ বা অপমান ভাবিব লগা নাছিল। কাৰণ ইমানখিনি হৈ যোৱাৰ পিছত কোনোবাই ভাল নালাগে। তেওঁ গানটো লগতে ডিলিট কৰিব লাগিছিল। ইমানখিনি হৈ যোৱাৰ পিছত তেওঁ ছ'চিয়েল মিডিয়াত সেইবিলাক তেওঁ ক্ষমা কথা বুজিছিল, লগতে গানটো ডিলিট কৰিব লাগিছিল। তেওঁলোকক ওপৰলৈ গৈ বা ক'ৰবালৈ গৈ নহয়, তেওঁ নিজে গানটো ৰিলিজ কৰিছে, তেওঁ ডিলিট কৰিব লাগে গানটো। তাৰোপৰি নহয় যে বাবুদাই যে এনেকুৱা কৰিব বুলি মই ভবা নাই। কাৰণ অসমীয়া সংস্কৃতি এটা বহুত ডাঙৰ সংস্কৃতি। অসমৰ সত্ৰীয়া সংস্কৃতি বহুত ডাঙৰ। মুখা সংস্কৃতিয়ে হওক, সত্ৰীয়া নৃত্যই হওক, তাৰ গাত কোনো ছোৱালী সোমাব দিয়ে। তো আমি দেখিছোঁ, মই গৈছোঁ তাত দেখিছোঁ, ছোৱালী সোমাব দিয়ে, সত্ৰীয়া নৃত্য ছোৱালী শিকিব দিয়ে। কিয় নিদিয়ে? কাৰণ কাৰণেতো তেওঁলোকে আজি সত্ৰীয়া সংস্কৃতিক তেওঁ ৰিপ্ৰেজেণ্ট কৰিব, আমাৰ অসমীয়া ছোৱালীয়ে ডান্স কৰিব পাৰিছে, নাচিব পাৰিছে সংস্কৃতিত। নোৱাৰা কাৰণটো কোনো নাই। তেওঁ ভুল কাম কৰিছে, হয়, ভুল কাম কৰিছে বহুত। তেওঁতো ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে, মাজুলীবাসীক নহয় অসমবাসীক বিচাৰিব লাগে। আৰু সত্ৰ নগৰীক এনেকৈ অপমান কৰাটো মই কেতিয়াও নিবিচাৰোঁ। মোৰ মতে বাবুদাক মই এটা কথা ক'ব বিচাৰোঁ যে ছ'চিয়েল মিডিয়াৰ পৰা এই পষ্টখিনি আঁতৰাই তেওঁলোকে ফেন ক্লাবখিনিয়ে সৰু ভুল কৰিছে বুলি ক'ব নালাগে। কাৰণ আপুনি ভুল কৰিছে, ভুল কৰিছিল ক'লে আপোনাৰ ফেন ক্লাবখিনিয়ে আপোনাক ৰেপুটেশ্যনটো বেয়া কৰি দিছে। আপুনি নিউজ লাইভে হওক বা ফেচবুক লাইভতে হওক বা যিকোনো এটা ইউটিউবতে হওক, কিন্তু ছ'চিয়েল মিডিয়াত আহি আপুনি এই কথাখিনি বিৱৰি ক'ব লাগিছিল, ভুল হৈছে মোৰ, গানটো ডিলিট কৰিব লাগিছিল। ইতিমধ্যে আপোনাৰ গানটোৰ কাৰণে বহুত সমগ্ৰ মাজুলীবাসী বহুত দুখিত, সমগ্ৰ অসমবাসী দুখিত। কাৰণ এনেকুৱা গান ৰিলিজ কৰিলে মনত বহুত আঘাত পায়। কাৰণ মাজুলী সমাজবাসী এনেকুৱা সংস্কৃতি নহয়, মাজুলীবাসী বহুত ভাল আৰু অসমবাসী সংস্কৃতিও বহুত ভাল হয়। এই সংস্কৃতিখিনি আমি ৰক্ষা কৰিব লাগে। ৰক্ষা কৰি যিখিনি কাম কৰিব লাগে আমি সেই কামখিনি আমি কৰি যাব লাগে। আপুনি এজন ভাল প্ৰতিষ্ঠাপক সংগীত শিল্পী হৈও আপুনি যে এনেকুৱা ভুল কৰিব বুলি আমি সপোনতো ভবা নাছিলোঁ। কাৰণ আপুনি ভালকৈ কামখিনি কৰিব লাগে। আপোনাক আমি সমালোচনা কৰা নাই, আপোনাক বা বেলেগে সমালোচনা কৰা নাই, আপোনাক ভুলটো দেখুৱাই দিছে, আপুনি শুদ্ধ কৰিবলৈ চেষ্টা কৰক। কাৰণ আপুনি ভুলখিনি যেতিয়া শুদ্ধ কৰিব চেষ্টা কৰিব, আপুনি তেতিয়া মানুহৰ ভুল হয়, সেইটো চবেই জানে। এই ভুলখিনি আপুনি শুদ্ধৰাই লওক, শুদ্ধোৱাবলৈ ভালকৈ চেষ্টা কৰক। শুদ্ধৰাই লওক আপুনি শুধৰালে ভাল হ'ব আপোনাৰ লাইফটো কেৰিয়াৰটো ভাল হ'ব। কাৰণ আপোনাৰ মাজুলীবাসী আজি দুখিত। মাজুলীবাসী আপুনি ক্ষমা খোজক, অসমবাসীক ক্ষমা খোজক। আপুনি ক্ষমা খোজাৰ লগে লগে আপোনাৰ ৰেপুটেশ্যন ভাল হ'ব। আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰোঁ বুলি হেৰি কৰক। আৰু আপুনি এটা যেতিয়া গান বনায় তেতিয়া সেই ঠাইখনক লৈ আপুনি ক্ষেত্ৰ পৰিদৰ্শন কৰিব লাগে, তাৰ কি কি হয়, কি কি নহয়, গোটেইখিনি আপুনি গৈ তাত অধ্যয়ন কৰি কেনেকুৱা ধৰণে হ'ব পাৰে। আপোনাৰ গানটো মই বেয়া বুলি কোৱা নাই, গানটো মাজুলীক ৰিপ্ৰেজেণ্ট কৰিছে, মাজুলীক গানটো ৰিপ্ৰেজেণ্ট কৰিছে, ভাল কৰিছে। কাৰণ আপুনি এখন ঠাইক ৰিপ্ৰেজেণ্ট কৰিছে, ভাল লাগে। তাৰ আগতো গান বনাই গৈছে জুবিন দা, পাপন দা, নিৰুৎপল দাহঁতে গান বনাই গৈছে, কিন্তু তেনেকুৱা ভিডিঅ' হোৱা নাই। কি ধুনীয়া ভিডিঅ'গ্ৰাফী কৰি গৈছে পাপন দাহঁতে বা নীল দাহঁতে, জুবিন দাহঁতে, কি ধুনীয়া ভিডিঅ'গ্ৰাফী কৰি গৈছে। ইমান ধুনীয়া ভিডিঅ'গ্ৰাফী কৰি যোৱাৰ পিছত আপুনি ইমান নিম্নমানৰ গানৰ পদক্ষেপটো কৰি যদি আপুনি এনেকুৱাই কৰি দিয়ে, গানটো জানো ভাল হ'ব? আপুনি নিজে কওক। সত্ৰীয়া সংস্কৃতিত এজোৰ পিন্ধিব ক'ৰবাত ভিক্ষা খোজে, মুখা পিন্ধি ক'ৰবাত ভিক্ষা খোজে, আপুনি নিজে কওক। আজি দেখিছে আজিলৈ আপোনালোকে ভিক্ষা খোজা দেখা নাই চাগে আপোনালোকে আজিলৈকে। তথাপি আপুনি সেইটো কাম কৰি দিছে। কাৰণ আগতে ইমান ধুনীয়া মাজুলীক লৈ ইমান ধুনীয়া গান হৈ গৈছে, আপুনি তথাপিও কিয় বুজি নাপালে বাবুদা? কাৰণ আপুনি এজন ভাল শ্ৰদ্ধাৱান শিল্পী হয়, সেইটো আমি জানো।
কাৰণ অসম বা অসমৰ সংস্কৃতিক আপুনি ইমান ঠাট্টা বা ইমান উপলংঘন কৰিবলৈ নকৰিব। মোৰ ফালৰ পৰা কৈছোঁ মই, কাৰণ আপুনি এজন ভাল সংগীত শিল্পী হৈ থাকিবলৈ আপোনাৰ জীৱনটোত ভাল আপোনাৰ কাৰণেই ভাল হয়। আপুনি নিজৰ কেৰিয়াৰ লগতে আপুনি এজন ভাল শিল্পী হয়, এইটো কথা আমি জানো। বহুতক আদৰক আপুনি বহুতে কিবা কিনি কৰিছে দেখিছোঁ মই জানো। আপুনি এতিয়া জনপ্ৰিয় হ'বলৈ আপুনি এইটো কাম কৰা নাই, সেইটো জানো। কেইটা ভুল হৈ গৈছে, আপুনি সেই ভুলটো শুদ্ধবলৈ চেষ্টা কৰক। আপোনাক অনুগ্ৰহ কৰি কৈছোঁ, আপুনি ভুলটো শুধৰোৱাৰ চেষ্টা কৰক। আৰু ছ'চিয়েল মিডিয়াত বা ক'ৰবাতে হওক, আপুনি য'তেই নহওক, আপুনি আমাৰ ভুলটো ক্ষমা খুজক, মাজুলীবাসীৰ ওচৰলৈ যাওক। মোৰ গানটো ভুল হৈছে, মই গানটো ডিলিট কৰিলোঁ, সেইখিনি কথা কৈ দিয়ক। কৈ দি ভাল কৰক, আপুনি ভাল কৰক, এইবিলাক আঁতৰাই দিয়ক। আৰু আপুনি সমগ্ৰ বা নিউজ লাইভতো আপুনি আপুনি বা ইউটিউবত বা ফেচবুক লাইভতে আপুনি গোটেই কথাখিনি শ্বেয়াৰ কৰিব লাগে। আপোনাৰ ফেন ক্লাবখিনিয়ে কিন্তু বহুত সৰু ভুল বুলি কৈছে, কিন্তু সৰু ভুল নহয়। আপোনাৰ ফেন ক্লাবখিনি অলপ মন্তব্যবিলাক কমকৈ লিখিব কওক, কাৰণ তেওঁলোকে বুজি পোৱা নাই যে সংস্কৃতি কি। তেওঁ ফেন ক্লাব এটা খুলিছে, হয়, মই বাবুদাক ভাল পাওঁ, মই ভাল পাই কিনে ফেন ক্লাব খুলিছে, কিন্তু তেওঁলোকক বুজাই দিয়ক যে মই ভুল কৰিছোঁ, হয়, তোমালোকে তেনেকুৱা মন্তব্য নিলিখিবা, মই যেতিয়ালৈকে একো ৰিয়েকশ্যন নিদিওঁ, কিবা নকৰোঁ। বাবুদা বুলি কৈছোঁ, কাৰণ দাদা হিচাপে আপোনাক গণ্য কৰোঁ, আপোনাৰ গান শুনি ভাল পাওঁ, সেই দাদা বুলি কৈছোঁ। আপুনি ভাল কাম কৰক, এয়াই আমি বিচাৰোঁ। আৰু অসমবাসীৰ কাৰণে আপুনি ভাল কাম কৰক, ভাল কাম আগবঢ়াওক, এয়াই আমি আশা কৰোঁ। আৰু যাতে এনেকুৱা ভুল কেতিয়াও নকৰে, এয়াই মই আপোনাক বাৰম্বাৰ কৈ দিছোঁ। আৰু অসমীয়া সংস্কৃতিক লৈ এনেকুৱা ঠাট্টা মস্কৰা কেতিয়াও নকৰিব। এইখিনি মোৰ কথা ক'বলগীয়া আছিল, মই আপোনাক ক'লোঁ। আপুনি যদি মোৰ কথাখিনি সমালোচনা বুলি নাভাবি কিবা আপোনাক ক'বলগীয়া কথাখিনিকে যদি মই কৈছোঁ, বা সমালোচনা বুলি ভাবিলে আপোনাৰ হ'ব। কাৰণ আপোনাৰ সমালোচনাৰ কাৰণে আপোনাক মই ভুলখিনি দেখুৱাইছোঁ, ক'ত ভুল হৈছে, সেই ভুলখিনি আপুনি শুধৰাই লওক, আৰু তেতিয়া আপোনাৰ আৰু ভাল হ'ব। এইখিনি মোক কৈছোঁ। আৰু আপুনি যাতে আপোনাৰ ভুলখিনি অতি শীঘ্ৰে ভিডিঅ' ডিলিট কৰক, আৰু আপোনাৰ ভুলখিনি মানি লওক ৰাইজৰ আগত।